বন্ধু বান্ধৱীসকল, আমি সৰুৰে পৰাই দেখি আহিছোঁ যে ২৪ ঘণ্টা অৰ্থাৎ এটা দিনৰ এভাগ দিন আৰু আনটো ভাগ ৰাতি হয়, আৰু ই হৈছে প্ৰকৃতিৰ এটা নিয়ম। যদিও বছৰটোৰ কিছু কিছু ভাগত দিন ৰাতি সময়ৰ তাৰতম্য হয়, কিন্তু ইয়াৰ বিশেষ প্ৰভাৱ পৰা দেখা নাযায়। অৰ্থাৎ বছৰৰ কোনো দিনা দিন চুটি বা ৰাতি দীঘল আৰু ৰাতি চুটি বা দিন দীঘল হোৱাটো স্বাভাৱিক। কিন্তু ইয়াৰ বিপৰীতে যদি বছৰটোৰ গোটেই ৬ মাহ দিন আৰু বাকী ৬ মাহ ৰাতি হয়, তেনেহ'লে আপোনাৰ কেনে অনুভৱ হ'ব? বন্ধু বান্ধৱীসকল, পৃথিৱীত এখন এনেকুৱাও ঠাই আছে য'ত বছৰটোৰ গোটেই ৬ মাহ ধৰি সূৰ্য অস্ত নাযায় আৰু আন ৬ মাহ সূৰ্য উদয় নহয়। গতিকে আজিৰ ভিডিঅ'টিত মই পৃথিৱীৰ এই অদ্ভুত ঠাইখনৰ বিষয়ে আপোনালোকক ক'বলৈ গৈ আছোঁ। গতিকে ভিডিঅ'টি শেষলৈকে চাব, লগতে চেনেলটিক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পৃথিৱীৰ মেপখনৰ আটাইতকৈ ওপৰত থকা ভাগটোৱে হৈছে নৰ্থ পোল, অৰ্থাৎ পৃথিৱীৰ মেৰুদণ্ডৰ আটাইতকৈ ওপৰৰ ফালে থকা অংশটোৱে হ'ল উত্তৰ গোলাৰ্ধ। বিশাল সাগৰৰ মাজত অৱস্থিত এই ঠাইখন অতি দুৰ্গম, কিন্তু চাৰিওফালে বৰফে আৱৰি থকা এই ঠাইখন দেখিবলৈ অতি মনোমোহা। ইয়াৰ দূৰ দূৰণিলৈকে ভূমণ্ডলৰ কোনো চিনমকামেই পোৱা নাযায়। ইয়াৰ আটাইতকৈ ওচৰত থকা মাটিৰ দূৰত্ব হৈছে প্ৰায় ৭০০ মাইল। ইয়াৰ সমস্ত অঞ্চলটোত প্ৰায় ৬ পৰা ৯ ফুট ডাঠ বৰফে আৱৰি আছে, আৰু ইয়াৰ তাপমান সদায় -২০ৰ পৰা ৩০ ডিগ্ৰী ভিতৰতেই থাকে। আৰু পৃথিৱীৰ এই ঠাইখনতেই ৬ মাহ দিন আৰু ৬ মাহ ৰাতি হয়। ইয়াৰ কাৰণটো হ'ল, আমি সকলোৱে জানো যে সূৰ্যৰ চাৰিওফালে আমাৰ পৃথিৱীয়ে ঘূৰি থাকে, আৰু সূৰ্যৰ চাৰিওফালে এপাক সম্পূৰ্ণ কৰিবলৈ পৃথিৱীৰ ৩৬৫ দিনৰ প্ৰয়োজন হয়, অৰ্থাৎ ১ বছৰৰ। কিন্তু পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে ঘূৰোঁতে সম্পূৰ্ণ চিধাকৈ নুঘূৰে। ইয়াৰ যিটো অংশ সূৰ্যৰ পোহৰ ফালে থাকে সেই অংশটোত দিন আৰু ইয়াৰ বিপৰীতে থকা অংশটো ৰাতি হয়। যিহেতুকে ই সামান্য বেঁকাকৈ ঘূৰে, অৰ্থাৎ ২৩.৫ ডিগ্ৰী খালী থাকে, সেইবাবে পৃথিৱীৰ ওপৰৰ অংশটোত দিন আৰু ৰাতি হওঁতে বহু সময় লাগে। পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে এপাক সম্পূৰ্ণ কৰোঁতে ইয়াৰে আধা সময়ত সূৰ্যৰ পোহৰত এই ঠাইখন থাকে, অৰ্থাৎ ৬ মাহ সূৰ্যৰ পোহৰ ইয়াৰ ওপৰত পৰি থাকে, আৰু আনটো ৬ মাহ সূৰ্যৰ পোহৰ ইয়াত নপৰে। সেইবাবে এই ঠাইখনত ৬ মাহ দিন আৰু ৬ মাহ ৰাতি হোৱা দেখা যায়। নৰ্থ পোলৰ সন্ধান পোনপ্ৰথমে ৰবাৰ্ট পেৰী নামৰ এজন ব্যক্তিয়ে ১৯০৯ চনত উলিয়াইছিল। আপোনালোকক জনাই দিওঁ যে নৰ্থ পোল কোনো এখন দেশ নহয়, আৰু ই কোনো দেশৰ অন্তৰ্গতও নহয়। এই ঠাইখন হৈছে আন্তঃৰাষ্ট্ৰীয় সাগৰৰ এটি অংশ। লগতে এই ঠাইখনৰ কোনো দিশ নাই, অৰ্থাৎ ইয়াত থিয় দিলে চাৰিওদিশে কেৱল নৰ্থ হয়। ঠাণ্ডা দিনৰ সময়খিনি ইয়াত ৬ মাহ ৰাতি হয়, আৰু গৰম দিনৰ সময়খিনি ৬ মাহ দিন হয়। যদি আপুনি ইয়াত থাকিবলৈ যায়, তেন্তে এবাৰ দিন ৰাতি চাবলৈ আপুনি ৬ মাহ অপেক্ষা কৰিব লাগিব। নৰ্থ পোলত ঠাণ্ডাৰ সময়ছোৱা ৰাতি হোৱাৰ বাবে ইয়াৰ তাপমান আৰু অধিক কমি যায়। নিউক্লিয়াৰ এনাৰ্জিৰ সহায়ত চলা জাহাজ আৰ্কটিক প্ৰথমখন সাগৰীয় জাহাজ, যিয়ে পোনপ্ৰথমবাৰৰ বাবে ১৯৭৭ চনত নৰ্থ পোলত গৈছিল। এই ঠাইখনৰ কোনো স্থানীয় বাসিন্দা নাই, কিন্তু বিভিন্ন দেশৰ বৈজ্ঞানিকসকল আহি ইয়াত বিভিন্ন ধৰণৰ গৱেষণা চলায়। বিশ্বৰ মুঠ ৩০% তেলৰ খনি ইয়াতেই মজুত আছে। নৰ্থ পোলত কোনো সময়ৰ হিচাপ নাই, কিয়নো ইয়াত বছৰটোত কেৱল এবাৰেই সূৰ্য উদয় হয় আৰু এবাৰেই অস্ত যায়। ফেচবুকৰ ডেটা চেণ্টাৰ, যাৰ নাম লুলিয়া ডেটা চেণ্টাৰ, এই বৃহৎ চেণ্টাৰটি নৰ্থ পোলৰ ছুইডেনত অৱস্থিত। ইমান দূৰত ডেটা চেণ্টাৰ বনোৱা এটা মুখ্য কাৰণ হৈছে এই ঠাইখনৰ ঠাণ্ডা জলবায়ু, কিয়নো ডেটা চেণ্টাৰবোৰক ঠাণ্ডাৰ বিশেষ আৱশ্যক হয়, যাৰ ফলত দিনে ৰাতিয়ে চলি থকা মেচিনবোৰৰ শীত তাপ নিয়ন্ত্ৰণ হয়। গতিকে বন্ধু বান্ধৱীসকল, পৃথিৱীৰ এই দুৰ্গম ঠাইখনৰ বিষয়ে জানি আপোনালোকৰ কেনে লাগিল? তলত এটা কমেণ্ট কৰি নিশ্চয় জনাই দিব, আৰু ভিডিঅ'টি চাই ভাল লাগিলে এটা লাইক কৰি দিব। আজিলৈ ধন্যবাদ।